guys, welcome to my channel. আজি আমি গৈ আছো জেঠিমা হাতৰ ঘৰলৈ। আমি গটাইবিলা আছো। হাইদি এটা। হাই দিছি গাইজ। আমি যাই আছো ইনকে পথাৰে যাই আছো গাইজ আমি। চাই লওক। যাই আছো আপোনালোকক যাই থাকোঁতে দেখাই থাকিম, লগতে ঘৰলৈ যাই পোৱাৰ পিছতো আপোনালোকক দেখাই থাকিম। তো আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক। গাইজ ৰাস্তাটো কি পেক খচি যাই মৰি আছো আমি। কবাই নপৰিলে হল গাইজ। কুৰমা খাবা যাওঁ মুখে দি হলো আমাৰ। কি ধৰি চিৰি আছে গাইজ, কি বা কৰিব সিয়ে জানে। ইয়ে তো মানুহটো এইবিলাক গতাই ইটাৰ ভিতৰত গাইজ। ধৰি আনছা কি কৰি আনছা বৰশীটা হানি আনছা বা দে গুড ইমান ৰ'দ। এই সিহঁতৰ সূৰ্যটো দেখি নাই নাজানো, বিৰাট ৰ'দ দিছে গাইজ। আৰু আমাৰ বহুত যাবা আছে, আমি এনেকে ৰ'দে যাই আছো। ইমান ৰ'দ ছাতাও আমি নানলো। এই আগৰ দুটাও যাই আছে দে আৰু কিমান যাই পাম গাইজ। আমি এতিয়া কেলেকে আহি পালো, কিন্তু ৰাস্তাতে নদীটো আছে। আমি এতিয়া নদীতে কেনেকে পাৰ হওঁ গাইজ। এটা আছে একো নাই ইয়াতে। কেনেকে যে যাম আমি এইখিনি ভাবিয়ে পাৰবা নাই গাইজ। পানী কিমান আছে জুখি আছে গাইজ। আমি নদীতে আজি পাৰ হব আৰু পেৰে কি যে হব। আমি পাৰ হব কাৰণে সিহঁতে কিবা জগাৰ আনছিল। সিহঁতে জাপিয়ে পাৰ হৈছে গাইজ। ৰচোন ৰাই পাৰ ডালি কি বা কৰব আৰু গাইজ। চাও গাইজ জগাৰ আইডি পাৰ যাব লাগে। এই ইনকে ফৰি খান এলো ভিডিঅ' কৰা নহলে সিহঁতক চাও গাইজ। ইনকে আহিছো আমি পাৰ হৈ। কিবা কৰি পাৰ হৈছে গাইজ, কিবা কৰি পাৰ হৈছে জানা না ততে দে আর এতে গাইগিলা থুই আমি যাই থাকো দে। রাস্তা বনি আছে গাইজ, কি অখ ইনকে যাই থাকো দে আর গাইজ। কি অখ রাস্তা বানাইছি গাইজ। খোজ কাঢ়োতে ভাগাৰ লাগি গেছি। তাতে ৰ'দটো আছে। এতিয়া পথাৰত কোনোবা শাক পাচলিৰ খেতি কৰিছে গাইজ। খাইবা কৰিছে হৈছে কিন্তু দেই ধুনীয়াকে। ফাইনেলি এতিয়া আমি মেইন ৰোড আহি পালো গাইজ। আমি এতিয়া আহি পালো, গৰম বহি আছো, চাহ খাই লওঁ ৰ গাইজ। বাইদেউ এতিয়া ভাত বনাই আছে, মাছ ভাজি এই দালি বনাই থৈ দিছে গাইজ। ফাইনেলি আমাৰ ভাত হৈ গেল। বাইদেৱে ধুনীয়াকে সাজি দিলে ভাত, মাছৰ তিতা, মাছৰ জোল আৰু দালি। এতিয়া খাই লওক গাইজ। এতিয়া ভাত খাই এত ভাত খাই আছে গাইজ। আমি এতিয়া ঘৰত যাব আছো। ভাত চাত খাই অলপমান জিৰালো, এতিয়া আমি ঘৰত যাব আছো। গাইজ আমি যাই থাকো, যাই দেখি থাকিম, আপোনালোকে চাই থাকব। আমি আৰু সেই নদীতে পালো, কিন্তু নদীটো টিচানৰ দৰে ৰ'দ কি আছিল সদাল আছে নে নাই আমি নাজানো। এ নাই বোলে গাইজ। এতিয়া কিনকে যাম আমি। গাইজ টিচাৰে ইমান ধুনীয়াকে আমি খোৱাৰ পৰা বিচাৰি আনি কিনে দিলো, এতিয়া নাই গাইজ। এইটো নদীটো এই টিচানে পাৰ কৰি অদাল নাই।
কি করবি কিনকে চাঙিবা আমি নদীটা পাৰ হ'ব নোৱাৰিলো নদী পাৰ কিবা বেলেগ ৰাস্তা আছে না আমি বিচাৰি আছো ইয়াতে পাকলৰ দৰে ঘূৰিব লাগছো কি করবি আৰু গাইজ আইছিলো ইটানচোন কব কোন এই দেখছ না এই নদীৰ কবাই দি পাৰ হ'ব পাৰি না জেগা বিচাৰি আছে গাইজ দেচোন দে কি কৰো দেখে আছো ৰ তো গাইজ এগুলা কি বৰ হাৰা কয় যে মস্তু আজি ইনকে আছে গাইজ ভয়ে লাগছে গাইজ কি বস্তু দেখা পাবা লাগছো দেচোন দে কি হয় আজি এতে রাখবা লাগা হয় নাকি রাতি এই এবার করার পরে এডাল বাজার ফেললা এবার এডালি পারাবা পারো না আর ভগবানে জানে দে আর না পড়ুয়ে গাইজ কিবা করে আমি পার হলো সবগিলা এটা আমি ঘরক লেগে যাই আছো ঠাইবিলাক কি ধুনীয়া লাগছে গাইজ গাঁৱতে যদিও বহুত দিনৰ মূৰত আহা যায় ভাল লাগে কিবা এটা ইফালে দাদাহঁতে আগত যাই আছে মই পিছে পিছে এতিয়া ৰ'দটো কমলা দে গাইজ অলপমান এইগিলা গোটা ইটাৰ ভেটা গাইজ মানুহগিলা কাম কৰি আছে ভিতৰ চাৰি ইটা কাৰণে দেখা পোৱা নাই বাৰু ইমান ইটা